Hello everyone, স্বাগতম জনাইছো অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। আজিৰ ৰেচিপিটো হৈছে চিকেন ফ্ৰাইড ৰাইচ আৰু চিকেন গ্ৰেভি। আশা কৰোঁ আপোনালোকে ভাল পায়। আজিৰ ৰেচিপিটো যদি ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ প্ৰথমে পাব। তেনেহ'লে আহকচোন মই কেনেকৈ বনাওঁ চাওঁ। চিকেন ফ্ৰাইড ৰাইচ বনাবৰ কাৰণে প্ৰথমতে এটা কেৰাহী গৰম কৰি লৈছোঁ। তাৰপিছত ইয়াত দি দিম আমি এচামুচ তেল। তেলখিনি গৰম হোৱাৰ পাছত ইয়াত মাংসখিনি দি দিম। মাংসখিনি সৰু সৰুকৈ কাটি লৈছিলোঁ। ইয়াৰ পাছত ইয়াত দিম লাল মিৰ্চ পাউডাৰ আধা চামুচ। এইখিনি ভালদৰে মিলাই ল'ম। এতিয়া ইয়াত দিম হালধি পাউডাৰ আধা চামুচ। ভালদৰে মিলাই ল'ম। সোৱাদ অনুসৰি নিমখ দি দিম। পাঁচ মিনিটমান সময় এনেদৰে ফ্ৰাই কৰাৰ পাছত এতিয়া আমি এখন ডিছলৈ এইখিনি উলিয়াই ল'ম। একেটা কেৰাহীতে 2 চামুচ জোখাৰে তেল দি দিছোঁ। ইয়াত দিম দালচেনি, ইলাচি এটা আৰু লং দি দিম। ইয়াৰ পাছত ইয়াত দিম পিঁয়াজ। পিঁয়াজখিনি মই এনেকৈ স্লাইচত কাটি লৈছিলোঁ। এটা পিঁয়াজ মিডিয়াম চাইজৰ। এতিয়া এইখিনি ভালদৰে মিলাই ল'ম। এতিয়া ইয়াত দিম আদা নহৰু আৰু জিৰাৰ পেষ্ট। গোটা জিৰাৰ একেলগে পেষ্ট কৰি লৈছিলোঁ আদা নহৰুৰ লগত। এনেদৰে গোটেইখিনি মিক্স কৰি ল'ম। এতিয়া ইয়াত এচামুচ লাল মিৰ্চ পাউডাৰ, এচামুচ ধনিয়া পাউডাৰ দি পেলাই ভালদৰে মিলাই ল'ম। ইয়াৰ পাছত ইয়াত আমি সোৱাদ অনুসৰি নিমখ দি দিম। মনত ৰাখিব আমি ফ্ৰাই কৰোঁতেও নিমখ দিছিলোঁ। হালধি পাউডাৰ আধা চামুচ। এইখিনি মিলাই ল'ব। এইখিনি ভালদৰে মিলাই লোৱাৰ পাছত ইয়াত আমি টমেটো কেটচাপ এচামুচ দি দিম। আৰু ইয়াত দি দিছোঁ এচামুচ ভিনেগাৰ। জালুকৰ গুড়ি এচামুচ। এতিয়া আমি ফ্ৰাই কৰি থোৱা মাংসখিনি দি পেলাই মছলাখিনিৰ লগত ভালদৰে মিলাই ল'ম। এইখিনি ভালদৰে মিলাই লোৱাৰ পাছত ইয়াত আমি ভাতখিনি দি দিম। এয়া এনেদৰে ভালদৰে গোটেইখিনিৰ লগতে মিলাই ল'ব। ইয়াৰ পাছত ইয়াত এচামুচ টমেটো কেটচাপ দি দিম আৰু আমাৰ ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল। এইখিনি ভালদৰে মিলাই ল'ম এবাৰ। তাৰপিছত গেছটো অফ কৰি দিম। এতিয়া আমি গ্ৰেভিৰ কাৰণে মাংসখিনি বনাই লওঁ। তাৰ কাৰণে ইয়াত মই 3 চামুচ তেল দিছোঁ। ইয়াৰ পাছত এটা পিঁয়াজ দি দিছোঁ মিডিয়াম চাইজৰ।
আদা নহৰু আৰু জিৰা পেষ্টখিনি দি দিম অলপ সৰহকৈ লৈছোঁ ইয়াৰ পাছত ইয়াত দিলোঁ ধনিয়া পাউডাৰ 1 চামুচ লাল মিৰ্চ পাউডাৰ আধা চামুচ আৰু ভালদৰে এইখিনি মিলাই ল'ম ইয়াৰ পাছত ইয়াত মাংসখিনি দি দিম হালধি পাউডাৰ 1 চামুচ নিমখ দি দিম সোৱাদ অনুসৰি আৰু এইখিনি ভালদৰে মিলাই ল'ম গ্ৰেভিটো হ'বৰ কাৰণে আমি ইয়াত কৰ্ণফ্লোৰ 1 চামুচ দি দিম পানীৰ লগত মিক্স কৰি ল'ম কৰ্ণফ্লোৰটো দিলে গ্ৰেভিটো বিৰাট ধুনীয়া হয় আৰু খাবলৈও বিৰাট ভাল লাগে এতিয়া ইয়াত কৰ্ণফ্লোৰ মিক্সখিনি দি দিম মাংসখিনি ভালদৰে ইয়াৰ লগত লেটপেটকৈ অলপমান ভাজি ল'ম এতিয়া ঢাকনখন মাৰি দিম 2 মিনিটৰ পাছত ঢাকনখন আঁতৰাই চাইছোঁ এয়া কালাৰ বিৰাট ধুনীয়া আহিছে আপোনালোকে দেখিছে কিমান ধুনীয়া গ্ৰেভি হৈছে মাংসখিনি ভালদৰে সিজিবৰ কাৰণে ইয়াত পানী এড কৰিম আমি আধা কাপ পানীখিনি দিয়াৰ পাছত অলপমান লৰাই পেলাই ঢাকনাখন মাৰি দিম 5 মিনিটৰ পাছত ঢাকনাখন আঁতৰাই চাইছোঁ এয়া আমাৰ মাংস ৰেডি হৈ গৈছে এতিয়া গেছটো অফ কৰি এইখিনি আমি সাৰ্ভ কৰি ল'ম এয়া আমাৰ চিকেন গ্ৰেভি আৰু ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল আশা কৰোঁ আজিৰ ৰেচিপিটো আপোনালোকে ভাল পায় আৰু আপোনালোকৰ কাৰণে হেল্পফুল হয় ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ সো মাচ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই ষ্টে ছেফ এণ্ড হেল্ডি